এই আজি ৰাতিপুৱা 9টা 9:30 বজাত মই ঘৰতে আছিলোঁ। মোক আনন'ন নাম্বাৰৰ পৰা এটা ফোন আহিছে। মোক ক'লে মই আপোনাক লগ পাব আহিছিলোঁ। ক'ত আছে? কৈছে আপোনাৰ ডিলাৰতে আছোঁ। বোলে কিহৰ কাৰণে? কৈছে অলপ কথা আছিল, মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা আহিছোঁ, কিহৰ কাৰণে আহিছে আপুনি কওক। কৈছে ন আপোনাক ফোনত ক'ব নোৱাৰিম, কথাটো অলপ চিক্ৰেট হয়, তো আপুনি আহক, মই আপোনাক লগ পাই পেলাই কথাটো পাতিম। বোলো মোৰ অলপ দেৰি হ'ব, আপুনি ঘৰলৈকে গুচি আহক, মই ঘৰতে পাতিম দিয়ক। কৈছে তেতিয়াহ'লেতো মই ট্ৰেইনত আহিছোঁ, মইতো যোৱাৰ ব্যৱস্থা নাই, আপুনি ব্যৱস্থা এটা কৰি দিয়ক। তো মই যদি ব্যৱস্থা এটা কৰি দিয়ে মই ঘৰলৈকে যামগৈ। তাৰপিছত মই ল'ৰা এটা দি পেলাই বাইক দি পেলাই তাৰ ঘৰলৈকে মাতি আনিলোঁ। ঘৰত বহি পেলাই সুধিলোঁ কি হ'ল, কি কথা। কিবা কিবি কাগজ কেইটামান দেখাইছে, কৈছে মই CBIৰ পৰা আহিছোঁ, এনেকৈ মোৰ আই কাৰ্ডখনো দেখাইছে, মই এনেকৈ CBIৰ হয়, তো এইখন আই কাৰ্ড আছে, আপোনাৰ এনেকৈ অভিযোগ এটা আছিলে, অভিযোগটো মানে CBIত ৰেজিষ্টাৰ হৈছে। মই কথাটো গম পাইছোঁ, গম পাই পেলাই মই একচুৱেলি ট্ৰেঞ্চলেটাৰ হয়, মই এপ্লিকেশ্যনখন অসমীয়াত গৈছে, তো মই ট্ৰেঞ্চলেট কৰোঁ। তেতিয়া মই আপোনাৰ নাম্বাৰটো আৰু যেতিয়া পালোঁ, পাই পেলাই বোলো নাই এজন অসমীয়া মানুহ এজন বিপদত পৰাতকৈ মই পাৰিলে অকণ সহায় কৰি দিম আৰু। তাৰপিছত বোলো এতিয়া কি হৈছে? কৈছে নাই আপুনি টকা 10,000 মান যদি মোক দিয়ে, তো গোটেই মেটাৰটো আপোনাক ক্ল'জ কৰি দিম, আৰু নহ'লে এইটো ভৱিষ্যতলৈ আপোনাৰ ডাঙৰ এটা CBIৰ ডাঙৰ এটা হেৰি আহিব, তো এনেকৈ কথা। বোলো তেতিয়াহ'লেতো হয়ো, আৰু এই কথাটোতো মই CBIত যে মোৰ কিবা কেছ আছে মইতো গম নাপাওঁ। আপোনাৰ তাত কিবা নটিচ আছে নেকি? আপোনাৰ তাত কিবা লেটাৰ আছে নেকি যে মোৰ কেছটো CBIত আছে, কিবা কেছ নাম্বাৰ আছে নেকি? কৈছে নাই, তেনেকৈ নাই, আপুনি ইমানখিনি তথ্য বিচাৰি লাভ নাই, জাষ্ট আপুনি এইটো চিন্তা কৰক যে মই আপোনাৰ ভালৰ কাৰণে আহিছোঁ, এইটো হয়, ইমানখিনিয়ে হয়, তো ভালৰ কাৰণে আহিছোঁ, আপুনি মোক অলপ সহায় কৰক, বাকী আপোনাক মই গোটেইখিনি হেৰি কৰি দিম। তাৰপিছত মই থানাত OC ছাৰক ফোন কৰিলোঁ, বোলো ছাৰ এনেকৈ কথা, মানুহজন মোক গুৱাহাটীৰ পৰা একে বিচাৰি আহি পেলাই ডিলাৰ পালে, ডিলাৰৰ পৰা মোৰ ঘৰত আহি পালে, এইটো কথা। কৈছে CBIতো মোক ইনফৰ্ম নকৰাকৈ কোনো CBI এনেকৈ আহিব নোৱাৰে। ঠিক আছে, কথাটো সোধ-পোছ কৰা, মই আহি আছোঁ। তাৰপিছত বোলো ছাৰ আহিব নালাগে, মানুহজন আছে মোৰ লগতে, মই এনেকৈ থানালৈকে লৈ আহোঁ নেকি? কৈছে থানালৈকে লৈ আহা। থানাত লৈ আহিলোঁ, অহাৰ পিছত ছাৰে সোধ-পোছ কৰোঁতে পিছত বাকী এতিয়া ইনকুৱাৰী চলি আছে। প্ৰকৃততে কি হয় মানুহজন? কি হয় প্ৰকৃততে মানুহজন CBI। ছাৰে কোৱা মতে সুধিলোঁ যে মানে ফেক নেকি, কিবা ফ্ৰড নেকি? কৈছে নহয়, ফ্ৰড নহয়, এইটো CBI হয়, CBI কিবা কনষ্টেবল হয়। তো তেখেতৰ ঘৰ আপাৰ আছাম বুলি কৈছে, অনন্ত বৰা ভৰালী, অনন্ত ভৰালী, তেওঁৰ নামটো অনন্ত ভৰালী। এতিয়া তেওঁ মানে মোক খুব ৰিকুৱেষ্ট কৰি আছে, হাতে ভৰি ধৰি আছে, কৈছে যি হ'ল বাদ দিয়ক, এইবিলাক আৰু মানে হেৰি কৰিব নালাগে, মোৰ চাকৰিৰ কথা আছে, নেক্সট টাইম আৰু মই এনেকৈ ভুল নকৰোঁ। বোলো যদি তোমাক কোনোবা প্ৰজেক্ট কৰিছে, কোনোবা পঠাইছে, খোলাখিলি কথাবিলাক কোৱা, কোনে পঠাইছে, আৰু এনেকুৱাতো CBIততো মোৰ কোনো ধৰণৰ কোনো কেছ নাই। তেওঁ CBIৰ পৰা কেনেকৈ আহিলে? CBIটো তেওঁ ছুটীত আছিলে, কিন্তু তেওঁ এতিয়া OC ছাৰে কোৱা মতে তেওঁ মানে তাত কিবা ইনফৰ্মেশ্যন পাই পেলাই তেওঁ একচুৱেলি ইনফৰ্মেশ্যন নহয়, কিবা পেপাৰ কাটিং এটা মাজতে ওলাইছিলে, ভুৱা নিউজ এটা মোৰ ওলাইছিলে, সেই নিউজটো তাৰ লগত আছে, সেই নিউজটো লৈ পেলাই সি ইয়াতে আহিছে, মোৰ ওচৰলৈ আহিলে। 10,000 টকা, 10,000 টকা দিলে মেটাৰটো শেষ কৰি দিব আৰু। তাৰপিছত মই OC ছাৰক কওঁতে কৈছে এইটো নহয়, তো আপুনি থানাত লৈ আহক তাক। তাৰপিছত মই লগতে থানাত লৈ আহিলোঁ। বাকী এতিয়া মই এই বস্তুটো খুব এটা কোনোবাই ষড়যন্ত্ৰ কৰাৰ নিচিনা মোৰ এটা অনুভৱ হৈছে। যদি প্ৰকৃততে ষড়যন্ত্ৰ কৰিছে, বস্তুটো মই আইনৰ ওচৰত মই এটাই মানে আহ্বান জনাইছোঁ, বস্তুটো সঠিক ইনকুৱাৰী কৰি পেলাই একচুৱেল যদি কিবা আছে বস্তুটো ওলাব লাগে। কাৰণ আজি এটা মানুহক মই আজি ৰাতিপুৱাৰ পৰা ধৰক মোৰ মেণ্টেলি এটা হেৰাছমেণ্ট এটা পাইছোঁ না, তো আননেচেচাৰী তেওঁলোকে আহি পেলাই মোক ইমানখিনি হেৰাছমেণ্ট কৰাৰ কোনো যুক্তি নাছিলে। তেওঁ ভুৱা নহয়, তেওঁ ভুৱাও নহয়, তেওঁ অৰিজিনেল CBI হয়। তো বস্তুটো মই তাকে কচুৱা ভাৰপ্ৰাপ্ত মহোদয়ক মই জনাইছোঁ যে বস্তুটো অকণমান ইনকুৱাৰী কৰক, কৰি পেলাই আইনমতে যিটো ব্যৱস্থা সেইটো সেইখিনি কৰক।